প্ৰিয় দৰ্শক মিচিং আছামিজ বদলাইবলৈ স্বাগতম জনাইছোঁ। আজি ভাৰতীয় জনতা পাৰ্টিৰ শাখা সংগঠন অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি নৱ বড়োৰ পৰিচালনাত একনি বৃহৎভাৱে কাৰ্যনিৰ্বাহক সভা চিমেণ্ট চাপৰি চমকং তিনিআলিৰ ৰংমঞ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাত মাননীয় মণ্ডল সভাপতি শিৱদলে পশ্চিম জোনাই, আৰ্ট পেডৰ উপাধ্যক্ষ ৰূপা কামান, ৰাজ্যিক এছ.টি. মৰ্চাৰ সম্পাদক বিজু কুম্বাং, ৰাজ্যিক কিষাণ মৰ্চাৰ অষ্টমী বৰা, জোনাই সমষ্টিৰ বিস্তাৰক অতুল মুক্তিয়াৰ, ৰাজ্যিক এছ.টি. মৰ্চাৰ কাৰ্যনিৰ্বাহক প্ৰণৱ টায়ে লগতে অন্যান্য বহুতো মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰে। সভাত ভাষণ প্ৰসংগত অশ্বিনী পাইট ডাঙৰীয়াই এনেদৰে नरेंद्र मोदी के মন্তব্য जमाना প্ৰদান से কৰে। ये आरंभ होने लगा, गरीबी को सरकार से जुड़ने लगा, बैंक की खाता से जुड़ने लगा, कई योजनाओं से जुड़ने लगा। आज गरीबी सरकारी घर में पैसा पाने का मौका मिला, गरीब को घर मिला, चाउर मिलने का अवस्था हुआ। सारे सरकारी योजना जितना है खुद ब खुद प्राइम मिनिस्टर जब मर्जी गरीब को देने का बोताम जब टिपा जाता है तो पैसा आसानी से आ जाता है अपने बैंक खाते में। वरना पिछले 70 साल में जितने भी बिचौलिया শেষত আৰ্ট পেডৰ উপাধ্যক্ষ ৰূপা কামানে গণশক্তি আৰু বিজেপিৰ মিত্ৰজোঁটৰ বিষয়টো ৰাজ্যিক আৰু কেন্দ্ৰ সমিতিক ন্যস্ত কৰি এনেধৰণৰ মন্তব্য কৰে। হ'ব বুলি আমি শুনিছোঁ, সেইটো কথা কিমান দূৰ সত্য, কিমান দূৰ হয়তো এই বিষয়ে আপুনি অকণমান দৰ্শাৰমান কৰি ভাল হ'ব। নাই চাওক, আমিতো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, হয় হয় আমি এইটো নিৰ্ধাৰণ কৰিব নোৱাৰোঁ যে কিবা গণবন্ধন হ'বই নহ'ব, এইখিনিও আমি নিশ্চিতভাৱে ক'ব নোৱাৰোঁ। হয় হয় এইখিনি চেণ্ট্ৰেল সমিতি আৰু ৰাজ্যিক সমিতিয়ে কৰিব, আৰু আমাৰ ৰাজ্যিক সভাপতি আছে, ৰাজ্যিক সভাপতিয়ে নিৰ্ধাৰণ কৰিব, আৰু তাৰ কাৰণে এটা কমিটি গঠন কৰিব। কমিটিয়ে নিৰ্ধাৰণ কৰিব যে কোনটো অকল জোনাই সমষ্টিটো বুলিয়েই নহয়, যে বেলেগ বেলেগ সমষ্টিটো ক'ৰবাত আমাৰ গঠবন্ধন হ'ব লাগিব নেকি, বা মিত্ৰতাৰে আমি ইলেকশ্যনটো 2021 খেলিব লাগিব নেকি, এই সিদ্ধান্তবিলাক আমাৰ চেণ্ট্ৰেল কমিটি আৰু ৰাজ্যিক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব। তাৰমানে একচুৱেলি বাইদেউ, যিটো আমাৰ সাংসদ ডাঙৰীয়া, প্ৰধান বড়ো ডাঙৰীয়া মানে ইতিমধ্যে আমি শুনিছোঁ, তাৰমানে যিটো আমাৰ জোনাই সমষ্টিত বিশেষকৈ মানে গণশক্তিৰ লগত বিজেপিৰ যিটো মিত্ৰতা এইটো নিশ্চিত বুলি কৈছে। সেইকাৰণে আপোনাৰ পৰা মানে স্পষ্টটো জানিব পাৰিম নেকি এইটো সুধিছোঁ। মইতো এইটো স্পষ্টকৈ ক'ব নোৱাৰিম, তেখেতে হৈছে আংকত হিচাপে তেখেতৰ বক্তব্য তেখেতে ৰাখিছে। আমিতো কাৰ্যকৰ্তা হিচাপে মই তেখেতৰ ওপৰত এইখিনি মই ক'ব নোৱাৰিম যে তেখেতৰ মন্তব্য তেখেতে ৰাখিছে। এইটো অলৰেডি মানে আমাৰ সাংবিধানিক অধিকাৰ আছে যে আমি সকলোৱে পাতিত্ব বিচৰাৰ অধিকাৰটো সকলোৰে আছে। সেইকাৰণে যিসকল ব্যক্তিয়ে মন মেলিছে যে এইবাৰ মই মানে ইলেকশ্যন খেলিম, তেনেকুৱা ধৰণৰ ব্যক্তি বহুতেই ওলাইছে। আমাৰ ভাৰতীয় জনতা পাৰ্টিটো ওলাইছে, বিচৰাৰ অধিকাৰ আছে, বিচাৰিব, কিন্তু পাৰ্টিটো ঠিক কৰাটো আমাৰ ৰাজ্যিক সমিতিয়ে কৰিব। ৰিপৰ্ট মিচিং আছামিজ বদলাই সুনীল দলে, কেমেৰা পাৰ্চন অজয় দলে।